So students, now we are going to discuss phosphorus. What is phosphorus? First of all, it is what? Group 15th element, and its atomic number is what? 15th. Okay. So first of all, according to our syllabus, we need to know the allotropes of phosphorus. তোমালোকৰ বহুত ধৰণৰ এলক্ট্ৰপছ পোৱা যায় ফসফৰাছৰ তাৰ ভিতৰত আমাৰ কিতাপৰ মতে বা আমাৰ মোস্ট ইম্পৰ্টেন্ট তিনটা এলক্ট্ৰপছ আছে কি হোৱাইট ফসফৰাছ ৰেড ফসফৰাছ এণ্ড ব্লেক ফসফৰাছ সো হোৱাইট ৰেড এণ্ড ব্লেক বগা ৰঙা আৰু ক'লা ফসফৰাছ আমি ইহঁতৰ বিষয়ে জানিব লাগে সো ফাৰ্স্ট অফ অল লেটস বিগিন উইথ হোৱাইট ফসফৰাছ বগা ফসফৰাছ সো বগা ফসফৰাছ তোমালোকৰ সাধাৰণতে তোমালোকৰ কি হিচাপে থাকে P4 unit হিসাবে থাকে এই তোমালোকৰ কি হিসাবে থাকে P4 unit হিসাবে থাকে মানে এটি চাৰিটা ফসফৰাছ লগ লাগি পাই তোমালোকৰ কি আছে এটা ইউনিট হয় দিস ইজ কি হোৱাইট ফসফৰাছ সো ইয়াৰ যে প্ৰিপাৰেচন সেই প্ৰিপাৰেচনটো আমি ইয়াক ফসফেট ৰকৰ পৰা ফসফেট ৰক হিল ফসফেট হিলৰ পৰা আমি কি কৰিব পাৰো প্ৰিপাৰেচন কৰিব পাৰো যেতিয়া আমি সেই ফসফেট ৰকক ইলেক্ট্ৰিক ফাৰ্নেছত আমি যেতিয়া 1773 কেলভিনলৈ কি কৰিম গৰম কৰিম ইন প্ৰেজেন্স অফ sand and coke বালি আৰু কাৰ্বনৰ উপস্থিত তেতিয়া আমি কি পাম P4 ইউনিটস পাম ঠিক আছে সো এই ধৰণে আমি কি কৰিব পাৰো হোৱাইট ফসফৰাছ প্ৰিপাৰেচন কৰিব পাৰো সো তোমালোকে যদি বিচাৰা কেমিক্যাল ৰিঅ্যাকচনটো লিখিবৰ কাৰণে সো ফাৰ্স্ট অফ অল আমি লিখিম কি ফসফেট ৰকৰ formula Ca3PO4 whole 2 phosphate log লিখিলো প্ৰথমতে এই ৰিঅ্যাকচন কৰিব স্যান্ডৰ লগত SiO2 বালি লগত ৰিঅ্যাকচন কৰিব কেতিয়া ৰিঅ্যাকচন কৰিব ইলেক্ট্ৰিক ফাৰ্নেছৰ ভিতৰত যেতিয়া তোমাৰ টেম্পাৰেচাৰ अराउंड 1773 কেলভিন হ'ব ঠিক আছে তাৰ পিছত তোমাৰ কি উৎপন্ন কৰিব এতিয়া CaSiO3 মানে ক্যালসিয়াম সিলিকেট উৎপন্ন কৰিব প্লাস উৎপন্ন কৰিব P4O10 ঠিক আছে প্লাস উৎপন্ন কৰিব P4O10 ক্যালসিয়াম সিলিকেট ঠিক আছে সো ব্যালেন্স কৰিব বিচাৰিলে মানে কি কৰিব পৰা এতিয়া যদি ব্যালেন্স কৰিব বিচাৰা so here you can put 2 here you can put 6 so balance হল না বাৰু 6CaSiO3 plus P4O10 okay now এতিয়া তোমাৰ কি হ'ব এই P4O10 ইয়াৰ তোমালোকৰ যেটো উৎপন্ন হোৱা P4O10 সেই P4O10 তুমি এতিয়া কোকৰ লগত ৰিঅ্যাকচন হ'বলৈ দিয়া now in the second step P4O10 will react with coke মানে কি carbon then it will produce P4 plus carbon monoxide P4 উৎপন্ন কৰিলে আৰু কাৰ্বন মনোক্সাইড উৎপন্ন কৰিলে সো অক্সিজেন 10টা আছে সো ইয়াৰ তোমালোকে 10 নাম্বাৰছ অফ কাৰ্বন মনোক্সাইড লিখিব পাৰা সো ইয়াত 10টা কাৰ্বন হৈ গ'ল therefore you can write here 10 ঠিক আছে সো ইন দিস ওয়ে ইলেক্ট্ৰিক ফাৰ্নেছত 1773 কেলভিন উষ্ণতাত sand আৰু কোকৰ প্ৰেজেন্সত আমি ফসফেট ৰকৰ পৰা কি উৎপন্ন কৰিব পাৰো হোৱাইট ফসফৰাছ P4 উৎপন্ন কৰিব পাৰো আৰু এটা কথা এই যে হোৱাইট ফসফৰাছ বুলি আমি কৈছো হয় কিন্তু হোৱাইট ফসফৰাছটো যেতিয়া তোমালোকৰ কি হৈ যায় এয়াৰৰ উপস্থিতিত বা এয়াৰৰ সংস্পৰ্শলৈ আহে then its color becomes yellow এয়াৰৰ সংস্পৰ্শলৈ আহিলে ইয়াৰ কালাৰটো কি হৈ যায় yellow হৈ যায় আৰু সেই কাৰণে ইয়াক কি বুলি কোৱা হয় yellow phosphorus বুলিও কোৱা হয় বলে তোমালোকে কনফিউজ নহবা yellow phosphorus আৰু white phosphorus same thing হয় একেই কথা হয় ঠিক আছে so this is about your preparation next আমি চাব লাগে ইয়াৰ structure so what is its structure so structure টো আমি গম পাইছো যে এটা phosphorus ইউনিটৰ লগত তোমালোকৰ কেইটা phosphorus থাকে চাৰিটা phosphorus এটম থাকে গটিকে চাৰিটা phosphorus এটমে তোমালোকৰ কি ফৰ্ম কৰিব ৰেগুলাৰ টেট্ৰাহেড্ৰন ফৰ্ম কৰিব ঠিক আছে so 4 phosphorus unit will form your key regular tetrahedron so eto jodi ami draw koru it will look like this and horne yak ami dekha pam regular tetrahedron ঠিক আছে tar pichot eta soa
প্ৰত্যেকটো ফসফৰাছৰ লগত আমাৰ কি আছে এজনকৈ ইলেক্ট্ৰন পেয়াৰ আছে কাৰণ কি ফসফৰাছৰ ভ্যালেন্স ইলেক্ট্ৰন কেইটা পাঁচটাৰ ভিতৰত তোমালোকৰ তিনটা বান্ধনী ফৰ্মেশনৰ কাৰণে ব্যৱহাৰ হৈছে আৰু দুটা তোমালোকৰ কি হিচাপে আছে লোন পেয়াৰ হিচাপে আছে আৰু ইয়াৰ যেটো বন্ড এংগল এই বন্ড এংগলটো হৈছে তোমাৰ কি around 60 ডিগ্ৰী বা 60 ডিগ্ৰী এই বন্ড এংগল 60 ডিগ্ৰী হোৱাৰ কাৰণে ফসফৰাছ এংগল ফসফৰাছ is equal to 60 ডিগ্ৰী হোৱাৰ কাৰণে তোমালোকৰ ইয়াত কি হয় খুব বেছি মানে ঠেলা হেঁচা হয় আমি অসমীয়াত ঠেলা হেঁচা বুলি কৈছো আৰু ইংৰাজীত বা আমাৰ মানে বিজ্ঞানৰ ভাষাৰে কি বুলি ক'ব ৰিং ষ্ট্ৰেইন বুলি ক'ব বহুত ৰিং ষ্ট্ৰেইন হ'ব আৰু বহুত ঠেলা হেঁচা হ'ব হেয়া গতিকে তোমালোকৰ ইয়াত কি হ'ব এটো হিমান ষ্টেবল নহব যিমান ষ্টেবল হোৱা উচিত হিমান কি হ'ব ই ষ্টেবল নহয় বিকজ অফ কি হাই ৰিং ষ্ট্ৰেইন ভেৰি হাই ৰিং ষ্ট্ৰেইন ইয়াত তোমালোকৰ কি হ'ব বন্ড পেয়াৰ তোমালোকৰ কি হ'ব ৰিপালচন হ'ব সো হেকাৰণে তোমালোকৰ ই এনি টাইম তোমালোকৰ কি হৈ থাকিব ৰিপালচন ফৰ্চৰ কাৰণে তোমালোকৰ মানে বন্ডাল ভঙাৰ টেন্ডেন্সি খুব বেছি হ'ব বা ইউনিটটো ভাগি যোৱাৰ টেন্ডেন্সি কিবা মানে বাহ্যিক কাৰক পালে যেন ই ভাগি যাব তেনে ধৰণৰ তোমালোকৰ ইয়াত টেন্ডেন্সি হয় বিকজ অফ দিস হাই ৰিং ষ্ট্ৰেইন ঠিক আছে again so here যদি আমি চাও হাইব্রিডাইজেশন অফ ফসফরাস so তোমালোকৰ লোন পেয়াৰ কেটা আছে এটা আছে সব বন্ড পেয়াৰ কেটা আছে তিনটা আছে 3 + 1 = 4 so আমি ফাৰ্স্ট ইয়াৰৰ কনসেপ্ট ব্যৱহাৰ কৰিছো if it is 4 therefore this hybridization is কি তোমালোকৰ sp3 hybridized okay so is phosphorus is sp3 hybridized in p4 unit ঠিক আছে so next আহিব আমাৰ কি properties so properties যিখিনি physical properties সেইখিনি তোমালোকে নিজেই কিতাপৰ পৰা লিখি ৰাখিবা মই ইয়াত তোমালোকৰ নোট ডাউন নকৰো so physical properties ধৰা melting point বা boiling point so melting point boiling point কি হ'ব যেটো আমি গম পাইছো যে এটো আনস্টেবল ইমান স্টেবল নহয় গতিকে তোমাৰ melting point boiling point তোমাৰ ডেফিনেটলি কি হ'ব কম হ'ব হয়নে তাৰ পিছত আকৌ তোমালোকৰ solubility solubility ইয়াত কি আছে ইয়াত আমি কোনো polarity দেখা পোৱা নাই polarity দেখা পোৱা নাই so non polar what p4 unit is non polar so non polar হোৱাৰ কাৰণে হি কি হ'ব non polar solvent তলে কি হ'ব soluble হ'ব non polar solvent যেনে কাৰ্বন ডাইসালফাইড কাৰ্বন টেট্ৰাক্লোৰাইড এনে ধৰণৰ তোমালোকৰ যিবিলাক solvent আছে non polar তাত হি কি হ'ব soluble হ'ব ঠিক আছে তাৰ পিছত আকৌ তোমালোকৰ কি হ'ব পাৰে ইয়াৰে এতিয়া যিখিনি তোমালোকৰ chemical properties hey chemical properties khini ami alochona korim all right so students now we discuss the chemical properties of phosphorus all right so first of all action of air enekoi tumalokor bayur logot phosphorus or tumalokor ki hoy reaction hoy so yata ami gom paisilu ki jitu structure asile phosphorus or hetu tumalokor iman stable nohoy because of high ring strain ই সুবিধা পালে এই ৰিংটো ভাঙি দিব বিচাৰিব বা এই ৰিংৰ বান্ধনী কি কৰিব বিচাৰিব ভাঙিব বিচাৰিব গটিকে তোমালোকৰ বায়ুমণ্ডলৰ যদি অক্সিজেনৰ উপস্থিতিত ই তোমালোকৰ মানে কেনেকৈ অক্সিজেন পায় হোৱাইট ফসফৰাছ দেন ই তোমাৰ অটোমেটিক্যালি বা সাডেনলি ইট উইল কেচ ফায়াৰ ই তোমালোকৰ কি হৈ যাব জ্বলি যাব ই জ্বলি যাব যদি হে তোমালোকৰ ই কি হয় এয়াৰৰ সংস্পৰ্শলৈ আহে ঠিক আছে সো গটিকে তোমালোকৰ ইয়াত কি কৰা হৈছে বুলি কোৱা হৈছে ফসফৰাছে অক্সিজেনৰ লগত ডাইৰেক্টলি ৰিএকচন কৰি p4O10 ফৰ্মেশন কৰিব so p4O10 আছে গৰি আমি কি কৰিব পাৰো ফাইলটা দিব পাৰো গৰিকে তোমাৰ কি হ'ল p4O10 এক কি বুলি কোৱা হয় ফসফৰাছ পেন্টক্সাইড বুলি কোৱা হয় আৰু যেতিয়া তোমালোকৰ ফসফৰাছে বায়ুৰ লগত তোমালোকৰ কি হৈ যাব জ্বলি যাব বায়ুৰ লগত হি যেতিয়া জ্বলি যাব তেতিয়া তাৰ এটা তোমালোকৰ কি ওলাব yellow কালাৰৰ গ্লো ওলাব জোনাকি পৰুৱাৰ যেনেকৈ তোমালোকৰ কি ধৰণৰ গ্লো দেখা পোৱা I think white color glow দেখা পোৱা similarly ইয়াৰ পৰা তুমি কি দেখা পাবা yellow color তোমালোকৰ গ্লো দেখা পাবা yellow glow সেইকাৰণে এই যে প্ৰসেস এই প্ৰসেসটো তোমালোকৰ কি বুলি কোৱা হয় কেমিলুমিনেসেন্স বুলি কোৱা হয় ইয়াক তোমালোকৰ কি বুলি কোৱা হয় যেটো তোমাৰ কেমিক্যাল ৰিঅ্যাকশন আছে সেইকাৰণে তোমাৰ কি বুলি কোৱা হৈছে কেমিলুমিনেসেন্স বুলি কোৱা হয় ঠিক আছে কেমিলুমিনেসেন্স অলৰাইট তাৰ পিছত তোমালোকৰ কি হৈছে ঠিক তেনেকৈ এই হেলোজেনৰ লগতো
ক্লোৰিনৰ নিচিনা হেলোজেনৰ লগতো এই ফটকছে তোমালোকৰ কি হৈ যাব ৰিএকচন হৈ যাব সাডেন ইয়াৰ কি হৈ যাব ৰিএকচন হৈ যাব আৰু কি ফৰ্ম কৰিব এই ফসফৰাছ ট্ৰাইক্লোৰাইড আৰু ফসফৰাছ পেন্টাক্লোৰাইড ফৰ্মেশন কৰিব সো আমি এটো কেনেকৈ কৰিব পাৰো সো ইয়াত P4 আছে সো ইয়াৰ ফৰ P4 দিব পাৰা 4 দিয়াৰ লগে ক্লোৰিন 12টা হৈ গল সো 6 নাম্বাৰস অফ ক্লোৰিন হৈ গল ঠিক আছে Similarly, phosphorus pentachloride formation কৰিছে phosphorus pentachloride formation কৰাৰ কাৰণে ইয়াত কি হৈছে PCl5 হৈছে আৰু 20 ইয়াত 4 দিয়াল ইয়াত P4 ইয়াৰ লগে সাইডে phosphorus দি দিছো গতিকে তোমালোকৰ ইয়াত কি হৈছে ক্লোৰিন 20 টা ইয়াত তোমালোকৰ ক্লোৰিন 20 টা হৈ গৈছে সো নেক্সট আছে তোমালোকৰ কি ৰিএকচন উইথ সালফাৰ সালফাৰৰ লগত কেনে ধৰণৰ ৰিএকচন কৰে সো সালফাৰৰ লগত ৰিএকচন কৰি সালফাইড phosphorus sulfide SULPHIDE sulfide compound formation কৰে আৰু কেবা ধৰণৰ সালফাইড কম্পাউণ্ড কি ফৰ্মেশন কৰে ফৰ এক্সাম্পল তোমালোকৰ কি আছে P4S3 আছে তাৰ পিছত তোমালোকৰ কি আছে P2S3 P4S7 এনে ধৰণৰ তোমালোকৰ কি আছে বিভিন্ন ধৰণৰ কেবাটাও সালফাৰ মানে কম্পাউণ্ড আছে out of this sulfur compounds P4S3 is the most stable phosphorus trisulfide is the most stable গৰিকে তোমালোকৰ এই স্টেবল হোৱাৰ কাৰণে আমি এইটো ৰিএকচন দেখুৱাইছো P4 + S8 P4S3 গৰিকে ব্যালেন্স কৰিবৰ কাৰণে P4 হৈ আছে S8 আৰু S3 হৈ আছে গৰিকে মানে কি কৰিব পাৰা here you can give 3 and here you can give 8 and here also it is 8 so 8 P4 unit 8 P4 then 3S8 24 8 S3 24 sulfur হৈছে so the reaction is balanced ঠিক আছে so এনে ধৰণে তোমালোকৰ ফসফৰাছে সালফাৰ লগত ৰিএকচন কৰি P4S3 ফৰ্মেশন কৰিব এটা এইখিনিতে তোমালোকৰ আমাৰ যে মেথছ বক্স আমি ডেইলি লাইফত ব্যৱহাৰ কৰি থকা যে মেথছ বক্স তাৰ কেমিষ্ট্ৰিটো এই P4S3 লগতে কি হৈ আছে সোমাই আছে সো মেথছ বক্সৰ যেটো ষ্টিক সো মেথছ বক্সৰ ষ্টিকত তোমালোকে কিছুমান কি দেখিছা পদাৰ্থ দেখিছা কোলা ৰঙৰ কিছু পদাৰ্থ দেখিছা সেই পদাৰ্থবিলাক কি হয় সো what are these substances so hey substance to hold তোমালোকৰ কি P4S3 তাৰ পিছত তোমালোকৰ potassium chlorate P4S3 আৰু potassium chlorate থাকিব P4S3 থাকিব plus potassium chlorate থাকিব ClO3 থাকিব plus অলপ আঠা থাকিব গ্লু থাকিব সো আমাৰ এইখিনি মিলি পানি তোমালোকৰ কি হয় সেই মেটষ্টিকৰ জুই চলা কাঠিৰ কোলা পদাৰ্থখিনি মানে গঠন হয় বা তাত ইহতি থাকে তাৰপিছত সেই কোলা পদাৰ্থখিনি তুমি যেতিয়া স্যান্ড পেপাৰ জুই চলা কাঠিৰ কভাৰটো তুমি কিতেবা জিকমি কৰি দেখিছা নিশ্চয় সেই জিকমি কৰিটো কিহৰ কাৰণে হয় বিকজ এটা তোমালোকৰ কি আছে স্যান্ড পেপাৰ হয় এটো সো তোমালোকে সেই স্যান্ড পেপাৰৰ লগত তুমি যেতিয়া কি কৰিবা ফ্ৰিকশন কৰি দিবা স্যান্ড পেপাৰৰ লগত ফ্ৰিকশন কৰি দিবা তোমাৰ মানে ইয়াত কি হ'ব ভিগৰাছ ৰিএকচন হ'ব ৰিএকচন হৈ পানি ঘপককে তোমালোকৰ কি হৈ উলাই আহিব ফায়াৰ উলাই আহিব জুই উলাই আহিব সো দিস ইজ দ্য কেমিষ্ট্ৰি অফ आवर বাট ম্যাথছ ষ্টিক ঠিক আছে সো নেক্সট আমাৰ ৰিএকচন হ'ব তোমালোকে মেটালৰ লগত সো মেটালৰ লগত কি ধৰণৰ ৰিএকচন কৰিব মেটাল হৈছে তোমালোকৰ কি সোডিয়াম পটাছিয়াম সিলভাৰ তাৰপিছত তোমাৰ মেগনেছিয়াম বা ক্যালসিয়াম বুলি ধৰিব পাৰা এনে ধৰণৰ যিবিলাক তোমালোকৰ মেটালছ সেই মেটালছৰ লগত সহজে ৰিএকচন কৰিব ফসফৰাছে সোডিয়ামৰ লগত ৰিএকচন কৰি সোডিয়াম ফসফাইড Na3P ইয়াৰ ঠাইত তোমালোকে পটাছিয়াম দিব পাৰা সিলভাৰ দিব পাৰা পটাছিয়াম দিলে K3P সিলভাৰ দিলে Ag3P হ'ব আৰু যদি মেগনেছিয়াম দিয়া Mg3P2 হ'ব বা ক্যালসিয়াম দিলে তোমালোকৰ কি হ'ব Ca3P2 হ'ব সো এই ধৰণে it reacts with metals also so students now we see তোমাৰ white phosphorus কেনেকৈ aqueous alkali লগত ৰিএকচন কৰে ঠিক আছে সো aqueous alkali means তাত তোমালোকৰ কি আছে water আছে aqueous alkali aqueous means water আৰু alkali means তোমালোকৰ কি sodium hydroxide potassium hydroxide একেন ধৰণৰ ৰিএকচন কৰে সো P4 phosphorus plus tomar alkali sodium hydroxide aqueous means water now one thing point to be noted is that so this is called inert environment this is called
ইনাৰ্ট মিডিয়াম বা ইনাৰ্ট তোমালোকৰ কি এনভাইৰনমেন্ট মানে কি এইটো তোমালোকৰ ৰিএকশনটো পাৰ্ট নকৰে অংশগ্ৰহণ নকৰে দেন there will be formation of PHT phosphine আৰু sodium hypophosphite phosphine PHT আৰু sodium hypophosphite ঠিক আছে so ইয়াৰ তোমালোকে এটা কথা মন so students again I am unfortunate to share with you that ভিডিও তো মাজতে তোমালোকৰ পজ হৈ গৈছিলে therefore মই কি কৰিব লগা হ'ল আকৌ নতুনকৈ আৰম্ভ কৰিব লগা হ'ল আমাৰ এইখিনিতে পজ হৈ গৈছিলে so মাৰ্ক কৰি থৈছো so ইয়াত তোমালোকে চোৱা ফসফাইন উৎপন্ন হ'ল আৰু সোডিয়াম হাইপোফসফাইট উৎপন্ন হ'ল so this is important reaction তোমালোকে যেতিয়া ফসফাইনৰ বিষয়ে পঢ়িবা PHC বিষয়ে পঢ়িবা তাৰ তোমালোকৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰতো this reaction will involve okay আৰু এই তোমাৰ পৰীক্ষাত অহা কোৱেশ্চন এক্স্যাক্টলি কোন বছৰত আহিছে কেতিয়া আহিছে মোৰ মনত নাই but this is the question which was asked in the examination all right so next I have tomorrow ki to reducing properties so phosphorus white phosphorus can easily be oxidized he নিজেই কি হয় oxidize হয় মানে কি নিজৰ oxidation হয় কি বেলেগৰ তোমাৰ কি হয় reduction হয় for example তোমালোকে যদি চোৱা নাইট্ৰিক এসিডৰ লগত যেটা ৰিঅ্যাকশন কৰিব এইটো তোমালোকৰ কি ফৰ্ম কৰিব নাইট্ৰোজেন ডাইঅক্সাইড ফৰ্ম কৰিব ফসফৰিক এসিড ফৰ্ম কৰিব আৰু ওয়াটাৰ ফৰ্ম কৰিব সিমিলাৰলি ই তোমালোকৰ সালফিউৰিক এসিডৰ লগত ৰিঅ্যাকশন কৰে সেই ৰিঅ্যাকশনটো মই তোমালোকক লিখি দিয়া নাই তোমালোকে নিজে কিতাপ চাই লিখি লবা বা তোমালোকৰ মানে এনেকুৱা মানে এটো ৰিঅ্যাকশন ফলো কৰিও লিখিব পৰা ঠিক আছে so no problem so here instead of nitrogen dioxide here there will be what sulfur dioxide ঠিক আছে তাৰ পিছত তোমাৰ চোৱা নাইট্ৰিক এসিডৰ তোমালোকৰ নাইট্ৰোজেনৰ অক্সিডেশন নাম্বাৰ কিমান আছিল I think it is +5 yes +5 then here you see this is what your +4 ঠিক আছে so nitric acidor nitrogenor oxidation number কি হৈ গল কমি গল but oxidation number of phosphorus is increased here it is 0 and here you see 4 to -8 and region +t so therefore this will be your +5 so phosphorus or 0 পৰা +5 oxidation number হৈছে গৈ all right গটিকে এই নাইট্ৰিক এসিডক ৰিডাকশন কৰিছে আৰু নিজৰ কি হৈছে তোমালোকৰ অক্সিডেশন হৈছে ঠিক আছে again কপাৰ সিলভাৰ গোল্ড না কপাৰ সিলভাৰ গোল্ড সেই মেটেৰিয়েলছ বিলাককো ই কি কৰিব পাৰে ৰিডিউস কৰিব পাৰে ফৰ এক্সাম্পল হিয়াৰ ইউ সি সিলভাৰৰ জাৰৰ সংখ্যা আছিল +1 and ঠিক আছে AgNO3 Ag plus NO3 -1 আছে গটিকে তোমালোকৰ ইয়া কি কৰিলে ৰিডাকশন কৰিলে টু সিলভাৰ 0 আৰু হি নিজেই তোমালোকৰ কি হৈ গলগে 0 ৰ পৰা ইয়াৰ অক্সিডেশন ষ্টেট কিমান হৈ গলগে +5 হৈ গলগে ঠিক আছে সো এনে ধৰণে তোমালোকৰ এইবিলাক তোমালোকৰ কি কেমিক্যাল প্ৰপাৰ্টিজ অফ হোৱাইট ফসফৰাছ ঠিক আছে গতিকে ইমানতে আমাৰ হোৱাইট ফসফৰাছৰ বিষয়ে according to our syllabus পঢ়া শেষ হৈছে তো এইখিনিতে মই তোমালোকক ক'ব বিচাৰিছো যে তোমালোকৰ কাৰণে তোমালোকৰ ভালৰ কাৰণে তোমালোকৰ মানে টিচাৰ হিচাপে বা ফ্ৰেন্ড হিচাপে মই যিমানখিনি পাৰো কৰিবলৈ যত্ন কৰিছো তোমালোকে নিশ্চয় দেখিছা যে ভিডিও কৰাৰ মাজত মই বাৰে বাৰে মই পিছফাললৈ গৈ গনি তোমালোকৰ কেমেৰাটো চাবলগীয়া হয় চলি আছে নাই কাৰণ কেমেৰাটো তোমালোকৰ মেমৰি কম আৰু বেটাৰী তোমালোকৰ হঠাতে তোমালোকৰ কি হৈ যায় শেষ হৈ যায় গতিকে তোমাৰ মেমৰি ফুল হৈ গলে বা বেটাৰী হেৰি হৈ গলে তোমালোকৰ কি হৈ যায় ই অটোমেটিক্যালি বন্ধ হৈ যায় আৰু বন্ধ হৈ গলে মোৰ ভিডিও মই যে কথা কৈ থাকিলো ৰেকৰ্ডিং নহয় তারপর রেকর্ডিং নোহাটো মই যেটা গম নাপাও তেতিয়া মই আকৌ পিছত ব্যাটারি চার্জ কৰিয়ে হক বা তোমালোকৰ মানে বেলেগ উপায়েৰে হক কম্পিউটাৰত মই চেক কৰিব লগিয়া হল কোড থাকি গল গতিকে সেইখিনি আকৌ পুনৰাই চাই পেলানি মই আকৌ নেক্সট তোমালোকৰ আৰম্ভ কৰিব লগিয়া হয় সো এটা ভিডিও কেতিয়াবা মোৰ 2-3 বাৰলৈকে মই কি কৰিব লগিয়া আছে তোমালোকৰ ওচৰত একচুয়ালি তোমালোকৰ ওচৰত নহয় কেমেৰাৰ ওচৰত প্ৰেজেন্ট কৰিব লগিয়া আছে তাৰ ভিতৰত নেকি তোমালোকৰ ৰেকৰ্ডিং কি হৈছে এবাৰহে হৈছে গতিকে তোমালোকৰ ডিউটি হৈছে তোমালোকেও কষ্ট কৰিব লাগে তোমালোকৰ নিজৰ কাৰণে আৰু ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীৰ কাৰণে ভালৰ কাৰণে আমি সকলোৱে বিপৰত আছো গতিকে আমাৰ সকলোৰে উপকাৰ হ'ব লাগে তেওঁলোকৰ শেয়াৰ কৰি দিবা তোমালোকেও সাবস্ক্ৰাইব কৰিবা যদি তোমালোকে ইউজফুল বুলি ভাবিছা অন্যথা নালাগে যদিহে তোমালোকে ইউজফুল বুলি ভাবা নাই তা শেয়াৰ কৰিবও নালাগে সাবস্ক্ৰাইব কৰিবও নালাগে
ঠিক আছে তোমালোকৰ টাইমটো ওয়েষ্ট হোৱাটো মই নিবিচাৰোঁ যদি ইউজফুল বুলি ভাবিছা আকৌ তোমালোকে যদি ভাবিছা যে আমাৰ ডিসকাশনটো আপগ্ৰেড হ'ব লাগে তেতিয়াহ'লে তুমি কমেন্ট সেকশনত মোক জনাব পাৰা কেনে ধৰণে আমি আপগ্ৰেড কৰিব পাৰো হা তাৰপিছত যদি ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা বেল আইকন দবাবা আৰু যদি তোমালোকৰ ভাল লগা নাই ডিসলাইক কৰিবা আৰু ডিসলাইক কৰি পেলানি মোক তোমালোকে কি কৰিবা তাৰ যিটো ৰিজনটো তাতে পোষ্ট কৰিবা और मोर যদি তোমালোকৰ লগত ইমেইল আইডি বা ফোন নম্বৰ কেনেবা কৈ আছে তাৰ জৰিয়তে মোক তোমালোকে জনাই দিবা সো ফেসবুকতো তোমালোকে মোক ফলো কৰিব পাৰা সো তোমালোকে কি কৰিব পাৰা তাতো মোক কথাখিনি জনাব পাৰা যে কেনে ধৰণে আমাৰ ডিসকাশনটো আমি আৰু উন্নতৰ পৰা উন্নত কৰি গৈ থাকো সো এই দৰে আমাৰ যাত্ৰা অব্যাহত থাকক আমাৰ সকলোৰে মংগল হোক আমাৰ সকলোৰে ভাল হোক সকলোৰে উন্নতি হোক তাৰে কামনাৰে আজিলৈ আহিছো thank you very much for watching this video see you soon